নাচনীগৰাকীক দেখি চিনি পাইছে চাগে। আমাৰ নাচনী বিহুলৈ আহি মোবাইলতে ব্যস্ত হৈ আছে। আজিৰ পৰা ভাৰে পাচলি বিহুৰ তলীত বিহুৰ কৰ্মশালা হৈছে। এডমিশ্যনৰ ফিজ 200 টকাকৈ লোৱা হৈছে, 200 ৰুপিজ। আপোনালোকে আহিব পাৰিব। লগতে বিহু নাম, ঢোল বাদন থাকিব। ভাৰে পাচলি বিহুৰ তলীত আকৌ এবাৰ কৈ থ'লোঁ। আহিয়ে লগ পালোঁ মোৰ কলেজৰ দিনৰে ক্লাছ ফ্ৰেণ্ড দুগৰাকী। তাহাঁতৰো ছোৱালীকেইজনী লৈ আহিছিল। ময়ো বেটীক লৈ গৈছিলোঁ, লগতে ভাগিনজনী আৰু ভণ্টিও আহিছিল। আপোনালোকে আহিব পাৰিব, আকৌ এবাৰ কৈছোঁ। এয়াই আছিল ভিডিঅ'টো, তাকে ভিডিঅ' কৰি আপোনালোকক জনাই দিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু লগতে মৰম দিব। আহিছোঁ।